নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো 9 মাৰ্চ পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সমূহ দৰ্শকসকলৰ বাবে জনাই যাম পুৱাৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে প্ৰথমতে দিবলৈ লৈছো এটা বিগ পলিটিকেল আপডেট ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ বহাগ বিহুৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন দুই এদিনতে জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা পঞ্চায়ত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী আৰু দলে মানিব লাগিব কেইবাটাও নিয়ম মন্দিৰ মছজিদ গীৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থী বা কোনো দলে সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা জাৰি ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ নিৰ্বাচনী সভাৰ বাবে আগতীয়াকৈ অনুমতি ল'ব লাগিব দলে জাতি ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত ভাষ্য কোনো প্ৰাৰ্থী বা দলে উৎপোচ দিব নোৱাৰিব ভোটাৰক কোনো প্ৰকাৰৰ ভয় ভাবুকি দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব কোনো প্ৰাৰ্থীয়ে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ প্ৰাৰ্থীৰ স্বামী প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব প্ৰাৰ্থী বা দল গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ST SC OBC MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব 10ম শ্ৰেণীৰ উত্তীৰ্ণ আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ST SC OBC MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব HS উত্তীৰ্ণ দিবলৈ লৈছো 9 মাৰ্চ পুৱাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ভয়ংকৰ খবৰ পুনৰ সাংসদ ৰকিবুল হুছেইনৰ সন্মুখত প্ৰচণ্ড মাৰপিটৰ ঘটনা ব্লক কংগ্ৰেছৰ সভাপতি বাছনিক লৈ উত্তপ্ত পৰিস্থিতি চকী মেচ ভাঙি লণ্ডভণ্ড কৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ নিজৰ মাজতেই মাৰপিটৰ ঘটনা সাংসদ ৰকিবুল হুছেইনৰ সন্মুখতে প্ৰচণ্ড মাৰপিট বৰপেটাৰ মুছলিম পট্টিৰ ঈদগাহ ময়দানত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ কংগ্ৰেছৰ দলীয় সংঘাতে ল'লে ভয়ংকৰ ৰূপ দিবলৈ লৈছো 9 মাৰ্চ পুৱাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মহিলাসকলৰ বাবে এটা ভাল খবৰ নাৰী দিৱসৰ দিনাই ভাল খবৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে লাখ লাখ মহিলাই প্ৰতি মাহে পাব 2500 টকা কেবিনেটত মহিলা সন্মান আঁচনিৰ অনুমোদন দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মহিলাসকলক দিব এই সুবিধা দিল্লীত চৰকাৰ গঠন কৰি বিজেপিৰ চমক প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিল্লীৰ প্ৰায় 20 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা বছৰি 2.50 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়াল পাব এই আঁচনিৰ সুবিধা এটা পৰিয়ালৰ এগৰাকী মহিলাক দিয়া হ'ব এই সুবিধা পেঞ্চন লাভ কৰা মহিলাই এই আঁচনিৰ সুবিধা নাপাব কেবিনেটৰ সিদ্ধান্তৰ পিছতেই দিল্লীবাসীৰ মাজত আনন্দ দিবলৈ লৈছো পুৱাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইতিমধ্যে ৰাজ্যত ঘোষণা হৈ গ'ল ADRE পৰীক্ষাৰ ফলাফল আৰু ADRE পৰীক্ষাৰ ফলাফলক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে প্ৰতিক্ৰিয়া কি প্ৰতিক্ৰিয়া কৰিছে আমি সবিশেষ জনাই যাম ADREৰ কাট অফ মাৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ নকৰে কিমান পদ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰে কাট অফ মাৰ্ক লো বা হাই কোনেও নকৰে মেধাৰ ওপৰত নিৰ্ভৰ কৰে কাট অফ
মাৰ্ক আৰু এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মেধা সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিয়াৰ বাবে কাট অফ মাৰ্ক বাঢ়ি গৈছে। মে' মাহত অনুষ্ঠিত হ'ব ADREৰ মৌখিক পৰীক্ষা। আৰু আপুনিও ADREৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে নেকি? যদি হৈছে তেনেহ'লে আপোনাৰ বাবেও ভাল খবৰ, কাৰণ মে' মাহত অনুষ্ঠিত হ'ব ADREৰ মৌখিক পৰীক্ষা। এই মৌখিক পৰীক্ষা শেষ হোৱাৰ পিছতেই দিয়া হ'ব নিযুক্তি। আৰু মৌখিক পৰীক্ষা শেষ হোৱাৰ পিছতেই যিসকলে উত্তীৰ্ণ হ'ব সেইসকলক দিয়া হ'ব নতুনকৈ নিযুক্তি। আমাৰ কাৰ্যকালতেই চাকৰি পাব যুৱক যুৱতীসকলে। লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে আমাৰ কাৰ্যকালতে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। ADREৰ কাট অফ মাৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো প্ৰতিক্ৰিয়া।